বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত আপোনালোকৰ বাবে জুন মাহৰ কেইটামান ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন উত্তৰ লৈ আহিছো আশা কৰো প্ৰশ্নকেইটাৰ পৰা আপোনালোক অলপ হলেও উপকৃত হ'ব আহকচোন পলম নকৰি প্ৰশ্নকেইটাৰ ফালে আগবাঢ়ো প্ৰথম প্ৰশ্নটো হ'ল হিমা দাসক কি বঁটাৰ বাবে মনোনীত কৰা হৈছে এই প্ৰশ্নটোৰ উত্তৰটো হ'ল হিমা দাসক ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে মনোনীত কৰা হৈছে আৰু আপোনালোকক জনাই থওঁ যে হিমা দাসক নিকনেম দিয়া হৈছে ধিং এক্সপ্ৰেছ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা হ'ল দেশৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা এই বঁটা প্ৰথমে বিশ্বনাথন আনন্দে পাইছিল তেওঁক চেছৰ গ্ৰেণ্ড মাষ্টাৰ বুলিও জনা যায় এই বঁটা দিয়া হৈছে 1991 পৰা 92 চনত 2 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ কোনখন দেশ কৰোনা ভাইৰাছৰ পৰা প্ৰথমে মুক্ত হৈছে এই প্ৰশ্নটোৰ উত্তৰটো হ'ল কৰোনা ভাইৰাছৰ পৰা প্ৰথমে মুক্ত হোৱা দেশখন হ'ল নিউজিলেণ্ড এই দেশখন 75 দিনৰ পিছত কৰোনা মুক্ত হ'ল নিউজিলেণ্ডত কোভিড-19ৰ কেছ পোৱা গৈছিল 1157 টা ইয়াৰে সুস্থ হৈ উঠিলে 1132 টা ইয়াৰে মৃত্যু হ'ল 22 জন 3 নম্বৰ প্ৰশ্নটো হ'ল ফ্লিপকাৰ্টে আয়োজন কৰা ষ্টে এট হোম শীৰ্ষক ৰিয়েলিটি শ্ব'ত নিজৰ পাৰদৰ্শিতা দেখুৱাই কোনে এণ্টাৰটেইনাৰ নাম্বাৰ 1 খিতাপ অৰ্জন কৰিছে এই প্ৰশ্নটোৰ উত্তৰটো হ'ল যুৱৰাজ সিঙে তেওঁ মাইকেল জেকসনৰ দৰে নাচি এই খিতাপ অৰ্জন কৰিছে এই খিতাপ অৰ্জন কৰাৰ বাবে তেওঁক 1 কোটি টকা পুৰস্কাৰ হিচাপে দিয়া হৈছে যুৱৰাজ সিঙক বাবা মাইকেল নামেৰে জনা যায় 4 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোনখন ৰাজ্যত মহানদীৰ বুকুত প্ৰায় 500 বছৰ পুৰণি ভগৱান গোপীনাথৰ মন্দিৰ পোৱা গৈছে এই প্ৰশ্নটোৰ উত্তৰটো হ'ল উৰিষ্যাত ভগৱান গোপীনাথ হ'ল বিষ্ণুৰ এটা ৰূপ আৰু আমি জানি থওঁ যে উৰিষ্যাৰ ৰাজধানী হ'ল ভুৱনেশ্বৰ ইয়াৰ গৱৰ্ণৰ হ'ল গণেশী লাল আৰু ইয়াৰ সিএম হ'ল নবীন পটনায়ক 5 নম্বৰ প্ৰশ্নটো হ'ল ইণ্ডিয়ান ৰেংকিংৰ 2020 মতে ভাৰতৰ কোনখন উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান প্ৰথম স্থানত আছে এই প্ৰশ্নৰ উত্তৰটো হ'ল আইআইটি মাদ্ৰাজ এই আইআইটি মাদ্ৰাজ তামিলনাডুৰ চেন্নাইত আছে এই আইআইটি মাদ্ৰাজ স্থাপন কৰা হৈছিল 1959 চনত ইয়াৰ বৰ্তমান ডাইৰেক্টৰ হ'ল ভাস্কৰ ৰামামূৰ্তি 6 নম্বৰ প্ৰশ্নটো হ'ল কোভিড-19ৰ পৰিস্থিতি আৰু উন্নয়নৰ কামৰ বাবে বিশ্ব বেংকে 1950 কোটি টকা লোন হিচাপে দিবলৈ ভাৰতৰ কোনখন ৰাজ্যৰ লগত চুক্তি কৰিছে এই প্ৰশ্নটোৰ উত্তৰটো হ'ল পশ্চিম বংগৰ লগত আৰু আমি জানি থওঁ যে ৱেষ্ট বেংগলৰ ৰাজধানী হ'ল কলকাতা আৰু ইয়াৰ গৱৰ্ণৰ হ'ল জগদীপ ধনকৰ ইয়াৰ সিএম হ'ল মমতা বেনাৰ্জী 7 নম্বৰ প্ৰশ্নটো হ'ল 2020 চনৰ জুন মাহত গেৰচেইলক কোনখন ৰাজ্যৰ গ্ৰীষ্মকালীন ৰাজধানী হিচাপে ঘোষণা কৰিছে ইয়াৰ উত্তৰটো হ'ব উত্তৰাখণ্ডৰ গ্ৰীষ্মকালীন ৰাজধানী হ'ল গেৰচেইন আৰু শীতকালীন ৰাজধানী হ'ল দেৰাডুন উত্তৰাখণ্ডৰ গৱৰ্ণৰ হ'ল ববিৰাণী ময়ূৰীয়া আৰু ইয়াৰ সিএম হ'ল ত্ৰিবেন্দ্ৰ সিং ৰাৱত 8 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতে কোনখন দেশৰ লগত বৈদ্যুতিক ক্ষেত্ৰত সহযোগৰ বাবে MOU হস্তাক্ষৰ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডেনমাৰ্কৰ লগত MOUৰ সম্পূৰ্ণ নামটো হ'ল মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং ডেনমাৰ্কৰ ৰাজধানী হ'ল কোপেনহাগেন 9 নম্বৰ প্ৰশ্নটো হ'ল কোনখন দেশে কোভিড-19ৰ পৰা আৰোগ্য লাভ হোৱা ৰোগীৰ মাজত প্লাজমা বিনিময় সুবিধাৰ বাবে এটা অনলাইন নেটৱৰ্ক আৰম্ভ কৰিছে ইয়াৰ উত্তৰটো হ'ব বাংলাদেশত বাংলাদেশৰ ৰাজধানী হ'ল ঢাকা আমি সকলোৱে জানোৱে ইয়াৰ প্ৰেসিডেন্ট হ'ল আব্দুল হামিদ আৰু ইয়াৰ সিএম হ'ল শেখ হাসিনা 10 নম্বৰ প্ৰশ্নটো হ'ল গোবধৰ বাবে উত্তৰ প্ৰদেশৰ মন্ত্ৰীমণ্ডলে কিমান বছৰ কাৰাদণ্ডৰ বাবে ঘোষণা কৰিছে ইয়াৰ উত্তৰটো হ'ল গৰু হত্যাৰ বাবে উত্তৰ প্ৰদেশৰ মন্ত্ৰীমণ্ডলে 1 বছৰৰ পৰা 10 বছৰলৈকে কাৰাদণ্ডৰ বাবে ঘোষণা কৰিছে 11 নম্বৰ প্ৰশ্ন গিৰ ৰাষ্ট্ৰীয় উদ্যানত সিংহৰ আবাদী যোৱা 5 বছৰত 2015 পৰা 2020 চনলৈকে কিমান শতাংশ বাঢ়িলে ইয়াৰ উত্তৰটো হ'ব যোৱা 5 বছৰত গিৰ ৰাষ্ট্ৰীয় উদ্যানত সিংহৰ আবাদী 29% বাঢ়িলে গিৰ ৰাষ্ট্ৰীয় উদ্যান গুজৰাটত আছে আৰু এই ৰাষ্ট্ৰীয় উদ্যান স্থাপন কৰা হৈছিল 1965 চনত 13 নম্বৰ প্ৰশ্নটো হ'ল কোন বেংকে ডিছ টিভিৰ 24.9% কিনি লৈছে ইয়াৰ উত্তৰটো হ'ব ইয়েছ বেংকে ইয়েছ বেংক স্থাপন কৰা হৈছিল 2006 চনত ইয়েছ বেংকৰ ফাউণ্ডাৰ হ'ল
ৰাণা কাপুৰ আৰু অশোক কাপুৰ। য়েছ বেংকৰ হেডকোৱাৰ্টাৰ আছে মহাৰাষ্ট্ৰৰ মুম্বাইত। 14 নম্বৰ প্ৰশ্ন, বাগজানত তেল নিৰ্গমৰ বাবে অস্তিত্বৰ সংকটত ভোগা বিলখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল মাগুৰী বিল। 15 নম্বৰ আৰু অন্তিম প্ৰশ্নটো হ'ল শিশু শ্ৰমিক বিৰোধী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰটো হ'ল শিশু শ্ৰমিক বিৰোধী দিৱস 12 জুন তাৰিখে পালন কৰা হয়।